Hello friends, welcome to my YouTube channel Rajiv Mirror. বগীবিল দলং চাবলৈ বহুত দিনৰ পৰা মন আছিলে, হেঁপাহ আছিলে। গতিকে হেঁপাহ পূৰণ কৰিবলৈ আহিছোঁ। কিছু সময়ৰ পাছত মই আপোনালোকলৈ আগবঢ়াম বগীবিল দলং। মোৰ লগত আছে মোৰ খুৰাদৌ। হেল্ল' খুৰাদৌ, এইফালে কৈ দিয়ক। হেল্ল' ভূঞা। অঁ নামটো কৈ ময়ো লগতে আহিছোঁ বগীবিল দলং চাবলৈ। তাৰপৰা তাৰ এইফালে ডিব্ৰুগড়লৈকে সতে ঘূৰি পকি আহিম কালি মানে ঘূৰিম আৰু আজি আহি আছোঁ। গতিকে আমি দুই বন্ধু আচলতে, আমি খুৰাদৌ মই দুজন বন্ধু। যদিও খুৰাদৌ মোৰ বহুত ওচৰৰ একেবাৰে বন্ধু আৰু মই একেবাৰে অন্তৰ। গতিকে আমি দুটা আহিছোঁ বগীবিল দলং চাম আৰু আপোনালোককো দেখুৱাম। বন্ধুসকল, আৰু অলপ সময়ৰ পিছত আমি আপোনালোকৰ সন্মুখত দেখুৱাবলৈ সক্ষম হ'ম বগীবিল দলংখন। হয়তো আপোনালোক বহু বন্ধুৱে বগীবিল দলং চালেই চাগে। ভগা বিয়াত উৰুলি দিবলৈ অহা নিচিনা কথা আছে মোৰ কাৰণে। হয়তো তাৰ মাজত কোনো বন্ধুৱে হয়তো নোচোৱাকৈ থাকিবও পাৰে। গতিকে তেওঁলোকৰ কাৰণে নতুন হ'ব। গতিকে ভিডিঅ'টো মোৰ লগত থাকক, মই আপোনালোকক দেখুৱাব গৈ আছোঁ বগীবিল দলং। ইতিমধ্যে আমি বগীবিল দলঙত উঠিছোঁ আৰু বৰ্তমান আহি আছোঁ এই বগীবিল দলং। বহু আকাংক্ষিত এখন বগীবিল দলং। বহুত মন আছিলে, ইমান মানুহ আহে ইয়াত চাবলৈ। শুনি আমি বগীবিল দলং চাবলৈ যাওঁ, আমি বগীবিল দলং চাবলৈ যাওঁ। চবেই কয় চালোঁ কয়। বহুত মন থাকে, সময় নাপাওঁ নৌ আহিব। গতিকে আজি সপোনটো এতিয়া পূৰ্ণ কৰিছোঁ। আহি আছোঁ বগীবিল দলং। কিন্তু ইয়াত ছাইড ৱাল আছে, গাইড বান আছে, বহুত ওখকৈ দিছে। নদীৰ ফালে দেখাব নোৱাৰি, অলৰেডি ৰাস্তা বেয়া হৈ গৈছে। বন্ধুসকলে আমি বগীবিল দলঙত এতিয়া আহি উপস্থিত হ'লে বগীবিল দলং দেখুৱাই আছোঁ আৰু এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিছোঁ মই। এই দলংখন কেই কিলোমিটাৰ বুলি জানে খুৰাদৌ? এইফালে ঘূৰি দিব। কেই কিলোমিটাৰ বুলি জানে? 5 কিলোমিটাৰ। কেনেকুৱা লাগিছে এতিয়া ইয়ালৈ আহিলে? ইমান দূৰ আহিলোঁ, এতিয়া পানী কম, নদী যেন নালাগে। ইয়াৰ তললৈ আছে এখন সুন্দৰ ৰেষ্টুৰেণ্ট আছে। আপুনি ইয়ালৈ আহিলে এনজয় কৰিব পাৰিব। সেই আগলৈ আছে গাড়ী, সেই ৰাখি আছে। এটা লুংলুঙীয়া পথ।
এইফালেদি গৈ এইফালে আপুনি ওলাব লাগিব সেই আগলৈ। আপুনি যদি ভাবে অৱসৰ বিনোদন কটাওঁ তেনেহ'লে ইয়ালৈ এইকণ সময়ত এনেকৈ অৱসৰ বিনোদন কটাবলৈ এইফালেদি আহিব পাৰিব। আহি পেলাই ইয়াত আপোনালোকে পিকনিকো খাব পাৰে, পিকনিক খাই আছে। সেই তালৈ অলপ আঁতৰলৈ আছে, মই দেখুৱাইছোঁ। সেয়া গাড়ী আছে। ইয়াতে মানে বিভিন্ন আপুনি বিনোদনৰ সময় অতিবাহিত কৰিব পৰা বিষয়বস্তু তাত আছে। হয়তো আপোনালোক আহিছে, বহুতে চাইছে চাগে, যিসকল অহা নাই জানিব পাৰিছে। সময় পালে ইয়ালৈ আহিলে আপোনালোক ইয়ালৈ আহিব, আনন্দখিনি ল'ব পাৰিব।